নমস্কাৰ সকলো অসমবাসী। মই বৰ্তমান কাৰ্বি আংলং জিলাৰ ১৮ নং লাংফে পৰিষদীয় সমষ্টি ৰজাপথাৰ তিনিআলি লালুং গাঁৱত এগৰাকী যুৱ প্ৰতিভাৱান ফুটবল খেলুৱৈৰ সৈতে আছো। তেওঁ বৰ্তমান বেংগলোৰ মহেশ ৰাজ ইউনাইটেড FC সৈতে খেলিবলৈ কাৰণে সুবিধা পাইছে আমাৰ আংলঙৰ ভিতৰীয়া গাঁৱৰ পৰা গৈ পেলাই, আৰু সেই বেংগলোৰৰ একাডেমীটো তেওঁ যিহেতু আজিৰ তাৰিখত খেলিবলৈ কাৰণে সুবিধা পাইছে, আৰু এই সুবিধাটোৰ যাত্ৰাটো কেনেকৈ আছিল তেওঁৰ মুখৰ পৰা আমি জানিবলৈ কাৰণে চেষ্টা কৰোঁ। মোৰ নাম মৃত্যুঞ্জয় মস্ত্ৰ। মই প্ৰথমত খেলিছিলোঁ ৰজাপথাৰ এছ'চিয়েশ্যনৰ পৰা। তাৰ পৰা খেলি তাৰপিছত মোৰ ফ্ৰেণ্ড একজন আছিলে, ৰাহুল বুলি কয়, ৰজাপথাৰে। সি ক'লে মোক কি লাহিনত ভাল একাডেমি এজন আছে, ছাৰ ধৰ্মেশ ছাৰ, সি কোচিং ভাল দিয়ে, তাৰপিছত তাতে এডমিশ্যন কৰিব পাৰিবা বুলি কৈছে। তাৰপিছত তাত এডমিশ্যন ল'লো। বছৰীয়া আছিলে, 1 বছৰীয়া। তাত কোচিং ল'লো। তাৰপিছত ছাৰে ক'লে তোমাৰতো পাৰফৰ্মেঞ্চটো ভাল আছে কাৰণে তুমি ডিফুত যোৱা, ডিফুত ভাল হ'ব তোমাৰ কাৰণে। কোনটো ক্লাবৰ আণ্ডাৰত? ডিফু কাছা FCC, কাছা FC মানে কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যনৰ আণ্ডাৰত প্ৰশিক্ষণ লৈছিলা। তাৰপিছত তাত গ'লো, তাত গৈ পেলাই এডমিশ্যন কৰিলোঁ। এডমিশ্যন কৰি তাত কোচিং কৰি আছিলোঁ। কোচিং কৰাৰ পিছত তাৰপিছত তাতে ট্ৰায়েল আহিছিলে। ট্ৰায়েল আহিছে মহেশ ৰাজ ইউথ ফুটবল একাডেমি, তাত ট্ৰায়েল হৈছিলে। তাত ট্ৰায়েল হৈ তাত চিলেকশ্যন হৈ কলকাতা পঠালে। কলকাতাত চিলেকশ্যন হৈ এতিয়া বেংগলোৰ পঠাইছে। তুমি মহেশ ৰাজ ইউনাইটেড FC আণ্ডাৰত এতিয়া বৰ্তমান আৰু ট্ৰায়েল দিবলৈ কাৰণে চিলেকশ্যন হৈছে নেকি? ট্ৰায়েল দিবলৈ কাৰণে নহয়, টুৰ্ণামেণ্ট খেলিবৰ কাৰণে। সেই ক্লাবৰ আণ্ডাৰত তুমি খেলিবা নেকি? সেই ক্লাবৰ আণ্ডাৰত। তাতে কোচিং হ'ব, কোচিং হৈ তাত চিলেকশ্যন কৰিব, চিলেকশ্যন কৰি টিম বনাব, টিম বনাই কৈ তাত খেলিব লাগিব। যিহেতু বেংগলোৰত খেলিবলৈ চান্স পাইছা, তোমাৰ আশা আছে নেকি যে বেংগলোৰত খেলাৰ পিছত ইণ্ডিয়া টিমতো কেতিয়াবা এনেকৈ চান্স পোৱা এটা কিবা মনত সপোন আছে নেকি? সপোন আছে, হ'ব। নিজৰ পাৰফৰ্মেঞ্চ লগত কথা আৰু নিজৰ পাৰফৰ্মেঞ্চ যদি ভাল হয় বুলি ক'লে এনেও চিলেকশ্যন হয়। নিজৰ ওপৰত ভৰসা আছে, হ'ব এনেও। বেংগলোৰত কেতিয়ালৈ গৈ আছে? বেংগলোৰত মই ইয়াৰ পৰা 7 তাৰিখে ওলাম। তাৰ 8 তাৰিখে ফ্লাইট আছে। 8 তাৰিখে তাত পামগৈ। 8 তাৰিখে পাই পেলাই তাত 9 পৰা ষ্টাৰ্টিং হ'ব মোৰ প্ৰেক্টিচ। তাত প্ৰেক্টিচ ষ্টাৰ্ট হৈ তাতে দেখা যাব আৰু কি হয়। ট্ৰায়েল দিওঁতে এই কোচাৰবিলাকে তোমাৰ ওপৰত দৃষ্টি ৰাখিছে, হয়, দৃষ্টিটো কেনেধৰণৰ ৰাখিছে? তোমাৰ ওপৰত কেনেধৰণৰ ভৰসা ৰাখিছে বা কেনেধৰণৰ আশা কৰে তোমাৰ ওপৰত? আশাটো কৰে, এতিয়া মোৰ পাৰফৰ্মেঞ্চ লগত কথা আৰু মোৰ পাৰফৰ্মেঞ্চ ভাল আছিলে কাৰণে মোক চিলেকশ্যন কৰিলে। সেইটোৰ লগতে মানে আমি দেখো বহুত ল'ৰা ছোৱালীয়ে যিকোনো ক্ষেত্ৰত যিটো ডিপাৰ্টমেণ্টতে নহওক কিয় চিলেকশ্যন হৈ যায়, মানে বহুতখিনি যায় পায়গৈ, কিন্তু মানে যিটো লেভেলত পাই পেলাই নিজৰ পাৰফৰ্মেঞ্চটো বা নিজৰ ফিউচাৰটো যিটো সপোনটো দেখে সেই সপোনত উপনীত হ'বলৈ নোৱাৰে। কিন্তু তাৰ কাৰণে এতিয়া তুমি কি কৰিবা? সেই তোমাৰ সপোনটো দিঠক হ'বলৈ কাৰণে, তাৰ মনত ভাৱনাটো সম্পূৰ্ণ হ'বলৈ কাৰণে কি কৰিব লাগিব? এতিয়া কষ্ট কৰিব লাগিব, কষ্ট কৰিলে ছাকচেছ হ'ম, কষ্ট নকৰিলেতো একো নাই আজিকালিৰ দিনত। হয়, আজি যিহেতু গাঁওখনৰ পৰা ইমান দূৰ তুমি গৈছা বেংগলোৰত গৈ পেলাই খেলিবা, এই যে সফলতা বুলি ক'ব লাগিব, এতিয়া বৰ্তমান পৰ্যায়ত তোমাৰ কম বয়সত সফলতা ক'ব লাগিব, এই সফলতা আঁৰত কোনোবাক তুমি কৃতিত্ব দিব বিচাৰিবা নেকি? এতিয়া মোৰ মা দেউতাহঁতে আছে, মোৰ মা দেউতাহঁতে ছাপোৰ্ট কৰিছে কাৰণে মই ইমানখিনি গৈ পাইছোঁ। এতিয়া মা দেউতাহঁতকে মই ক'ব বিচাৰোঁ যেন মোক ছাপোৰ্ট দিয়াৰ কাৰণে বহুত ধন্যবাদ থাকিলে। ৰজাপথাৰ এৰিয়াত তেনেকুৱা ফুটবলো বহুত কমি গ'ল। সেয়ে ফুটবল খেলা ষ্টাৰ্ট কৰক বা ওলাই আহক খেলিবলৈ কাৰণে। ক'বলৈ গ'লে ৰজাপথাৰ স্পৰ্ট এছ'চিয়েশ্যনৰ এটা ভাল ষ্টেডিয়াম নাই, হয় নে নহয়? এইটোৱে নাই। এতিয়া হ'বলৈ গৈ আছে, কিন্তু সেইটো এটা ভাল ষ্টেডিয়াম আমি পাবলৈ সক্ষম হ'ম আৰু হয়তো 2-3 মাহ ভিতৰত আমি পাম। আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়তে আমাৰ স্থানীয় ব্যক্তিয়ে খেলিবলৈ সক্ষম হৈছিল। বহু বছৰ বিৰতি হৈ গ'ল, কিন্তু এতিয়ালৈকে আমাৰ ডিষ্ট্ৰিক্ট যিটো কাছাৰ যিটো মৰ্ণিং ষ্টাৰ ক্লাব বুলি ক'ব, সেই মৰ্ণিং ষ্টাৰ বা কাৰ্বি আংলঙৰ টিমৰ হৈ পেলাই আজি ৰজাপথাৰ স্পৰ্ট এছ'চিয়েশ্যনৰ পৰা কোনো এজন ব্যক্তিয়ে বা কোনো এজন ল'ৰাই আজি মানে খেলিবলৈ কাৰণে সুবিধা পোৱা নাই। এইবিলাক খেলৰ কৰা মানে পইচা বেছি লাগে, পইচা খৰচা হয়। যদি পেৰেণ্টছে ছাপোৰ্ট নিদিয়ে বুলি ক'লে একো নাই আৰু পেৰেণ্টছে ছাপোৰ্ট দিব লাগিব। কলকাতালৈ ট্ৰায়েল দিবলৈ যাওঁতে তোমাক ক্লাবৰ হৈ পেলাই খৰচ বহন কৰিছিলে নে ঘৰখনৰ পৰা খৰচ বহন কৰিছিলে? ঘৰৰ পৰা কৰিছিলে। খৰচটো যথেষ্ট হয়। হয়।
বহুত খৰচা হয়। এতিয়া তুমি বেংগলোৰত যাবা, সেই বেংগলোৰৰ খৰচটো ঘৰৰ পৰা দিব নে কলকাতা দিব নে সিহঁতৰ ক্লাবটোৱে বহন কৰিব? নিজৰ হ'ব, নিজৰ হ'ব। নিজৰ খৰচা হ'ব। তো এতিয়া বেংগলোৰলৈ যাবলৈ কাৰণে এতিয়া তোমাকতো মোটা ধনৰ প্ৰয়োজন হ'ব, হয় নে নহয়? হ'ব আৰু তুমি কেনেধৰণৰ মেনেজ কৰিবা এতিয়া এইখিনি? মেনেজটো কৰিবই লাগিব, উপায়তো নাই। অল আছামৰ পৰা মহেশ ৰাজ ইউনাইটেড FC লৈ মানে কিমান অসমৰ পৰা 14 14জন চিলেকশ্যন হৈছে ন? উম। তাৰ পৰা তো আৰু গুচিও আহিব লাগিব, বহুতে চিলেকশ্যন হ'ব, কিছুমানে চিলেকশ্যন নহ'ব, হয় নে নহয়? হ'ব, এনেও হ'ব, নিজৰ ওপৰত ভৰসা আছে। ঠিকে আছে, চিনিয়ৰ টিম আছে, জুনিয়ৰ টিম আছে, আণ্ডাৰ 17 আছে, আণ্ডাৰ 16 আছে, আণ্ডাৰ 15 আছে, এনেকুৱা লগত এতিয়া কথা তুমি আৰু। কোনটো কেটেগৰী? এতিয়া মই আছো আণ্ডাৰ 21ত। আণ্ডাৰ 21। আণ্ডাৰ 21 হ'লে বহুত টাফ হ'ব, টাফ আছে। হয় নে নহয়? এই টাফটো মানে জয় কৰি পেলাই আগন্তুক দিনত তেওঁ আগবাঢ়ি যাক, এইখিনিয়ে কামনা কৰিছোঁ। আৰু যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু তেওঁক শুভেচ্ছা দিব আপোনালোকে, যাতে তেওঁ মানে যিটো টিমত যাই পেলাই তেওঁ এতিয়া খেলিবলৈ কাৰণে বা চিলেকশ্যন হ'বলৈ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে, যাতে চিলেকশ্যন হওক, সকলোৱে আশা ৰাখক। এইখিনিয়ে মই ক'ম। আৰু ভিডিঅ'টো ইমানখিনি আছিলে, আপোনালোকে যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰি দিব।